जय हिंद दोस्तों वेलकम बैक टू माय यूट्यूब चैनल आर्मी साहब बंधुकल बहुत दिन पिছত आफ्टर ए लंग टाइम আপোনালোকৰ বাবে এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ বহুত লোকসকলে বন্ধুকল মোৰ ফ্ৰেণ্ড হওক বা বহুত কিবা কিবি কিছু মানে কমেন্ট কৰি হওক মোক ফোন মাৰি হওক সুধি আছিল যে তোমালোকে যেন মানে যিটো জব পাইছা আসাম পুলিচৰ বেটেলিয়ান তাত স্যালাৰি কিমান তাত ফুল স্যালাৰি কিমান সম্পূৰ্ণৰূপে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক जानकारी दिम कोर পৰা কিমান টকা আহে কি সিস্টেমত পইচাটো আহে আৰু পেনশনৰ টকা কিমান কাটিব সম্পূৰ্ণভাৱে ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম তাৰ আগতে চিনাকি কৰিব দিব বিচাৰিছো মোৰ লগত আছে এজন বন্ধু নলবাৰীৰে হয় ত্ৰিদীপ পাঠক নমস্কাৰ আৰু লগতে আছে কমল থাপা মানে গোৰ্খা গতিকে ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম কোট কমান স্যালাৰি আহে মানে কোৰ পৰা কিমান গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আপোনালোকে নতুন আইজা চেনেলটো অৱশ্যে সাবস্ক্ৰাইব কৰি থৈ দিব কিয়নো পৰৱৰ্তী সময়ত এইটো চেনেলতে গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰা হ'ব যাৰ পৰা আপোনালোকে সাকসেস হ'ব পাৰিব গতিকে আৰু সাকসেস হোৱাৰ ভিডিঅ' আপোনালোক দি থৈ দিছো চেনেলত গতিকে আগন্তুক দিনত আৰু ভাল ভাল ভিডিঅ' দিম চেনেলটোৰ সৈতে জড়িত হৈ থাকক গতিকে আহক ভিডিঅ'টো শেষলৈকে চাওক তাৰ পৰা আপোনালোকে কিছু পৰিমাণ হ'লেও জানিব পাৰিব যে নতুন প্ৰজন্মই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও মটিভেশ্যন পাব যে কিমান স্যালাৰি পায় বা ক'ৰ পৰা কিমান কাটে তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ত্ৰিদীপ পাঠকে কিবা এটা ক'ব আপোনালোকৰ বাবে ভিডিঅ'টো চাওক নমস্কাৰ বন্ধুসকল মোৰ নাম ত্ৰিদীপ পাঠক মই এইবাৰ চাকৰি পাইছোঁ বহুত কষ্টৰ মূৰত পাইছোঁ চাকৰিটো বহুত সংগ্ৰাম কৰিছোঁ আৰু আপোনালোকে যদি সংগ্ৰাম আৰু সফলতা এই দুটা শব্দ যদি মনত লৈ যুঁজ দি থাকে সদায় তেতিয়াহ'লে সফলতা পাব সংগ্ৰাম কৰিলে সফলতা পাব আৰু সফলতা পালে ঘৰৰ মানুহ সুখী মানে আপোনালোক সুখী মোৰ মা দেউতা আজি বহুত সুখী ইয়াৰো সুখী সকলো সুখী মোৰ ফেমিলি ৰিলেটিভ সকলো সুখী আৰু ইয়াত পাই মোৰ অলপ কষ্ট হৈছে কষ্ট এইখিনি হ'বই ছাৰহঁতে যিখিনি শিকাইছে মজা একদম ধুনীয়া নতুন নতুন বস্তু বহুত শিকিছোঁ আৰু যেতিয়া মানে ৰাইফলটো যেতিয়া পাব হাতত তেতিয়া আৰু সেইটো মুমেণ্ট মানে আৰু প্ৰকাশ কৰিব নোৱাৰি কাৰো আগতে প্ৰকাশ কৰিব নোৱাৰি সকলোতকৈ মজা আৰ্মি চাহাবে গোটেইখিনি কথা আপোনালোকক কৈছে আৰু ক'ব ভালদৰে লগ পাম আগন্তুক ভিডিঅ'ত ভালদৰে থাকিব প্ৰেক্টিচ চলাই থাকক পুৰা একদম জোচ জয় হিন্দ জয় ভাৰত জয় অসম আৰু নতুন প্ৰজন্মই মানে হাৰ নামানিব আমাৰ চেনেলতে জড়িত হৈ থাকক পৰৱৰ্তী সময়ত সাকসেস হ'ব গতিকে পিছলৈ আমি ভাল ভাল ভিডিঅ' দিম য'ৰ পৰা নতুন প্ৰজন্মই উৎসাহ পাব মটিভেশ্যন পাব সকলো পাব এতিয়া আহক আমি স্যালাৰি ক'ত কিমান পায় মই প্ৰথমে বন্ধুসকল বহি চাই ক'ব লাগিব কিয়নো বহুত লম্বা হয় গতিকে চাই থাকক অসম পুলিচৰ বন্ধুসকল বেটেলিয়নৰ প্ৰথম ফাৰ্ষ্ট মানে স্যালাৰিটো হৈছে কিমান ৩১,৭৬২ টকা 62 रुपीज ৩১,৭৬২ টকা গতিকে ক'ৰ পৰা কিমান পইচা আমি কিমান বৰ্তমান আমি কিমান পাম তাৰ পৰা সেইটো আপোনালোক দেখুন প্ৰথম আমাৰ আছে বন্ধুসকল বেসিক পে আছে বন্ধুসকল ১৪,০০০ টকা বেসিক পে তাৰপিছত আছে আমাৰ গ্ৰেড পে আছে ৫,৬০০ আপোনালোকে হিচাপ কৰিব পাৰে ক'ত কিমান পায় তাৰপিছত আছে ডিএ মানে ডিয়াৰনেছ এলোৱেন্স 34% তাৰ মানে ৬,৬৬৬ টকা আৰু আছে বন্ধুসকল মেডিকেল আছে ৬০০ তাৰপিছত আছে হাউস ৰেন্ট আছে বন্ধুসকল ১৫68 रुपीस তাৰপিছত সিএ আছে 5% ৯৮০ টকা তাৰে পাছত আমাৰ আছে ৰেচন এমাউণ্ট আছে ২০০০ টকা এইটো ৰেচন এমাউণ্ট আগতে চাগে পোৱা নাছিল কিবা এনেকুৱাকে কৈছিল আমাক ছাৰসকলে কিট মেইনটেনেন্স এমাউণ্ট আছে ৩৫০ টকা টোটেল স্যালাৰি হল বন্ধুসকল আমাৰ ৩১,৭৬২ টকা টোটেল স্যালাৰি আৰু এনপিএছৰ মানে নেশ্যনেল নিউ পেনশন সিস্টেমত আমাৰ ২৬২৪ টকা পেনশনৰ কাৰণে ২৬২৪ টকা কাটিব তাৰপিছত কাটিব আৰু কি জিএসটি তো পাব ২০০ টকা জিএসটিৰ কাৰণে কাটিব টেক্স কাটিব ২০৮ টকা আমি বন্ধুসকল আমি স্যালাৰি পাম মানে কাটি কুটি মানে গোটেইখিনি ধৰি লওক হিচাপ টোটেল কৰি কিনে ২৮,৭৩০ টকা বন্ধুসকল আমি এইখিনি পইচা মানে আচলতে পইচাটো সকলো নহয় আমি বস্তু ইনফৰমেশ্যনটো দিছোঁ কাৰণ বহুতে সুধি থাকে আমি চাব সুধি আছিল যে কিমান স্যালাৰি বা কি কথা পইচাটো আচল ডাঙৰ কথা নহয় কিন্তু আমি চাকৰিটো পাই যিটো সুখ পাইছোঁ বা আমি মানে যিটো আশা সৰুতে পোচাকযোৰ দেখিলে মানে যিটো মজা এটা লাগিছিল আমিও পুলিচ হ'ম বা সকলোৰে আৰু আপোনালোকৰো লাগে বহুতৰে লাগে সেইটো জোচ মানে যদি আপোনালোকৰো আছে চেষ্টা কৰক বহুত পোষ্ট লাগিব অসম চৰকাৰে বহুত কাম কৰি আছে এটকা নিদিয়াকৈ বহুত ল'ৰা চাকৰি পাইছে আৰু আপোনালোকেও পাব অসম চৰকাৰে বহুত ভাল কাম কৰি আছে আৰু আমাৰ অসম পুলিচ বহুত মানে এতিয়া উন্নত আগতকৈ বহুত উন্নত এতিয়া আৰু ভাল হ'ব আৰু আপোনালোকৰ দৰে মানে নতুন প্ৰজন্মই আৰু চান্স দিব আমিও চান্স দিম আমিও কাম কৰিম আপোনালোকে কাম কৰিব তেনেদৰে আগবাঢ়ি যাব অসম গতিকে দেখা পাইছে এইখিনি স্যালাৰি বন্ধুসকল পইচাটো চবেই পায় হাজিৰা কৰিলেও পইচা পায় কিন্তু আমি এটা ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য যাতে আমাৰ নতুন প্ৰজন্মই কথাখিনি জানি কেনে মোটিভেশ্যন লৈ বহুত কষ্ট কৰে হাৰ্ড ওয়ার্ক কৰে তাৰ ফলত সাকসেস হয় কষ্ট আমিও কৰিছো কিয় কৰিছো
মটিভেশ্যন লৈছিলোঁ বেলেগ বেলেগ ছিনিয়ৰৰ পৰা গতিকে ঠিক তেনেদৰে আমাৰ পৰাও অলপ চলপ মটিভেশ্যন ল'ব আমাৰ ভাল গুণখিনি ল'বলৈ চেষ্টা কৰক বেয়া গুণ ল'ব নালাগে ধৰক ভিডিঅ'ত কেতিয়াবা বেয়া কথা কোৱা যায় অলপ চলপ সেইবিলাক বেয়া কথা ল'ব নালাগে তাত যিটো ভাল বস্তু থাকে সেইটো আপোনালোকে গ্ৰহণ কৰক আমাৰ মাজত আছে থাপাই দুএষাৰ কৈ দিব থাপা কৈ দিয়া নমস্কাৰ নমস্কাৰ কষ্ট কৰি যাওক ভাল হ'ব নিশ্চয় ভাল হ'ব সকলোৰে ভাল হ'ব কষ্ট কৰক এইটোৱে সফলতা নিশ্চয় পাব হয় হয় তো ভিডিঅ'টো এই পৰ্যন্তই আছিল আজিলৈকে বিদায় মাগিছোঁ আকৌ এটা স্পেচিয়েল নতুন ভিডিঅ' লৈ ভালে থাকক কুশলে থাকক জয় হিন্দ জয় হিন্দ।